নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আমাৰ নতুন বছৰ 1428 চন অসমীয়া আৰু ইংৰাজী 2021 চন। এই অসমীয়া 1428 চনৰ আমাৰ যিটো নতুন বছৰ, ইয়াৰে দ্বাদশ ৰাশিৰ আয় ব্যয় কেনেকুৱা হ'ব। অৰ্থাৎ আমাৰ প্ৰাচীন গণনা পদ্ধতি অনুসৰি যে আমাৰ বহাগ মাহৰ পৰা আমাৰ নতুন বছৰ আৰম্ভ হয় আৰু এই মাহত আমাৰ যিটো গ্ৰহৰ অৱস্থান বা নক্ষত্ৰৰ যে সাল সলনি, এই সাল সলনিৰ পৰা আমাৰ বছৰটো কেনেকৈ যাব বা কি ৰাশিৰ মানুহে কিমান এবাৰ আয় ইনকাম কৰিব, কিমান ব্যয় হ'ব, সেই বিষয়ে প্ৰাচীন গণনা কৰা হয়। এইটো এটা বিশ্বাস, লোকবিশ্বাস বা এইটো এটা আমি গণনা কৰোঁ যে এটা ইনকাম চ'ৰ্চটো যে আমাৰ ইমান টকা এইবাৰ আমি এই ৰাশিৰ মানুহে ইনকাম কৰিব আৰু তেওঁলোকে ইমানখিনি টকা খৰচ কৰিব। আহকচোন জানো আমাৰ এইবাৰ দ্বাদশ ৰাশিৰ আয় ব্যয় কেনেকুৱা আছে, বা কি ৰাশিৰ মানুহে এইবাৰ বহুত টকা সঞ্চয় কৰিব পাৰিব, বা কি মানুহৰ এইবাৰ একেবাৰে হাত খৰচ হ'ব। প্ৰথম আহিল মেষ ৰাশি। মেষ ৰাশিৰ এইবাৰ আয় হ'ব 11, ব্যয় আছে 2, স্থিতি হৈছে 9। অৰ্থাৎ মেষ ৰাশিৰ বাবে এই বছৰটো খুবেই ভাল। তেওঁলোকে 11 তেওঁলোকৰ আয় আছে, ব্যয় মাত্ৰ 2 আৰু স্থিতি অৰ্থাৎ জমা থাকিব 9। অৰ্থাৎ মেষ ৰাশিৰ জাতকৰ বাবে বছৰটো ভাল। বৃষ ৰাশি। বৃষ ৰাশি আহিল 8, স্থিতি অৰ্থাৎ আয়, তেওঁলোকৰ যিটো আয় হ'ব 8, ব্যয় হ'ব 3, স্থিতি হ'ব 5। অৰ্থাৎ বৃষ ৰাশিৰো কিন্তু বছৰটো খুবেই ভাল। 8 তেওঁলোকৰ আয় হ'ব, ব্যয় মাত্ৰ 3 আৰু স্থিতি আছে 5। গতিকে এই জাতকৰো মেষ ৰাশি, বৃষ ৰাশিৰ সময়খিনি ভাল। এইবাৰ আহিল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক বা জাতিকাৰ এইবাৰ আয় হ'ব 2, ব্যয় হ'ব 3 আৰু স্থিতি হ'ব -1। অৰ্থাৎ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে বছৰটো অকণমান টকা পইচাৰ ক্ষেত্ৰত সাৱধান থকাটো উচিত। তেওঁলোকে য'ত ত'ত টকা খৰচ কৰাটো উচিত নহয়, কাৰণ বৰ্ষফল যিটো দ্বাদশ ৰাশিৰ আয় ব্যয় স্থিতি মিথুন ৰাশিৰ বাবে অকণমান দুৰ্বল আছে। আয় 2 আছে, ব্যয় 3 আছে আৰু জমা -1। গতিকে মিথুন ৰাশিৰ বাবে বৰ্ষৰ যি অকণমান দুৰ্বল। কৰ্কট ৰাশি বাৰ আহিল। কৰ্কট ৰাশিৰ আহিব আয় হ'ব 8, ব্যয় হ'ব 2 আৰু স্থিতি হ'ব 6। অৰ্থাৎ কৰ্কট ৰাশিৰো জাতকৰ সময়খিনি ভাল। অৰ্থাৎ তেওঁলোকৰ হাতত যথেষ্ট অৰ্থ স্থিতি বা জমা থাকিব। সিংহ ৰাশি আহিল এইবাৰ। সিংহ ৰাশিৰ মানুহৰ আয় হ'ব 5, ব্যয় হ'ব 2 আৰু স্থিতি হ'ব 3। অৰ্থাৎ সিংহ ৰাশিৰো সময়খিনি ভাল। তেওঁলোকৰ এইবাৰ হাতত টকা জমা থাকিব। আয় হ'ব তেওঁলোকৰ 5, ব্যয় হ'ব 2, স্থিতি হ'ব 3। সিংহ ৰাশিৰ সময়খিনি ভাল আছে জাতক জাতিকাৰ। এইবাৰ আহিল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক বা জাতিকাৰ আয় হ'ব 2, ব্যয় হ'ব 3, স্থিতি হ'ব -1। অৰ্থাৎ কন্যা ৰাশিৰ জাতক বা জাতিকায়ো কিন্তু এই বছৰটো অলপ টকা পইচাৰ খৰচৰ ক্ষেত্ৰত কিছু সাৱধান থকাটো উচিত, কাৰণ তেওঁলোকৰ আয় হ'ব 2, ব্যয় হ'ব 3। অৰ্থাৎ আয়তকৈ ব্যয় বেছি আৰু হাতত -1 থাকিব। গতিকে এইটো তেওঁলোকৰ বাবে শুভ নহয়। এইবাৰ আহিল তুলা ৰাশি। তুলা ৰাশিৰ জাতক বা জাতিকাৰ আয় হ'ব 8, ব্যয় হ'ব 3, স্থিতি হ'ব 5। অৰ্থাৎ খুব ভাল। তুলা ৰাশিৰ জাতক বা জাতিকাৰ হাতত যথেষ্ট অৰ্থ সঞ্চয় হ'ব, সম্পত্তি লাভৰ যোগ। আয় হ'ব 8, ব্যয় হ'ব 3, স্থিতি হ'ব 5। তেনেদৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ সময়খিনিটো বহুত ভাল। তেওঁলোকৰ আয় আছে 11, ব্যয় আছে 2, মাত্ৰ 2 আৰু স্থিতি আছে 9। অৰ্থাৎ বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাৰ এইবাৰ 11 আয় আছে, ব্যয় আছে 2, স্থিতি আছে 9। অৰ্থাৎ যথেষ্টখিনি টকা পইচা হাতত থাকিব। ঠিক তেনেদৰে ধনু ৰাশি। ধনু ৰাশিৰ জাতক বা জাতিকাৰ আয় হ'ব 5, ব্যয় হ'ব 3 আৰু স্থিতি আছে 2। অৰ্থাৎ তেওঁলোকৰ হাততো কিছু জমা থাকিব। 5 আয় হ'ব, ব্যয় হ'ব 3 আৰু স্থিতি হ'ব 2। ঠিক তেনেদৰে মকৰ ৰাশি জাতক বা জাতিকাৰ এইবাৰ অসমীয়া চনটো তেওঁলোকৰ খুব ভাল আহিব। তেওঁলোকৰ আয় হ'ব 11, ব্যয় হ'ব 3
আয় 11 ব্যয় 3 আৰু জমা থাকিব 8 অৰ্থাৎ স্থিতিটো আছে 8 খুব ভাল ঠিক তেনেদৰে কুম্ভ ৰাশিৰ জাতক বা জাতিকাৰো আয় হ'ব 11 ব্যয় হ'ব 3 আৰু স্থিতি হ'ব 2 অৰ্থাৎ আয় হ'ব 11 ব্যয় হ'ব 3 আৰু স্থিতি আছে 8 অৰ্থাৎ কুম্ভ ৰাশিৰ জাতক জাতিকাৰো সময়খিনি বহুতখিনি টকা পইচা থাকিব কাৰণ তেওঁলোকৰ আয় 11 দিছে ব্যয় মাত্ৰ 3 আৰু স্থিতি 8 আছে আৰু ঠিক তেনেদৰে মীন ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকৰ আয় হ'ব 5 ব্যয় হ'ব 3 আৰু স্থিতি হ'ব 2 অৰ্থাৎ তেওঁলোকৰ হাততো কিছু টকা জমা থাকিব এইখিনি হৈছে আমাৰ প্ৰাচীন এটা বিচাৰ পদ্ধতি যে ৰাশি সাপেক্ষে এই বছৰ কাৰ হাতত কিমান টকা জমা থাকিব বা কাৰ কিমান খৰচৰ মাত্ৰা বেছি হ'ব গতিকে আমি আজি গম পালো যে কি ৰাশিৰ খুব ভাল আছে কি ৰাশিৰ মধ্যম আছে আৰু কি ৰাশিৰ বেয়া আছে যিসকল বেয়া আছে তেওঁলোকে টকা পইচাৰ ক্ষেত্ৰত অকণ সাৱধান থাকিব আৰু পুণ্য কৰ্ম কৰিলে তেওঁলোকৰ আয় ব্যয় স্থিতিটো সমান হ'ব অৰ্থাৎ পুণ্য কৰ্ম কি কৰিব যোনে যি ধৰ্মমতে আছে ধৰ্মমতে নিজ কাম কৰিব দুখীয়া মানুহক দান দক্ষিণা কৰিব গণেশ মন্দিৰ বা লক্ষ্মী মন্দিৰত যদি ধূপ চাকি জ্বলায় তেতিয়াহ'লে আৰ্থিক দিশত উন্নতি হ'ব আৰু পাৰিলে ফল মানে তুলসী গছ আহত গছ ফল লাগি থকা বৃক্ষ আপোনালোকে পানী ঢালিব সূৰ্য প্ৰণাম কৰিব আৰু দুখীয়া মানুহক যিসকল ব্যক্তিৰ একো মাইনাছ আছে দুখীয়া মানুহক দান দক্ষিণা কৰিলে তেওঁলোকৰ এই আয় ব্যয় এই বস্তুটো সমান হ'ব ইকুৱেল হ'ব আৰু ভগৱানক প্ৰাৰ্থনা কৰক আপোনালোকৰ নিশ্চয় ভাল হ'ব আজিলৈ ইমানে পৰৱৰ্তী সময়ত আমি আকৌ আগবাঢ়িম নতুন টপিক লৈ ধন্যবাদ